আজিৰ ভিডিঅ'টো হৈছে ইউটিউবত আপোনালোকে কেনেকৈ এটা চেনেল বনাব। ইউটিউবত আপোনালোকে চেনেল বনাবলৈ হ'লে এটা আপোনালোকৰ জিমেইল আইডি থকাটো বাধ্যতামূলক। জিমেইল আইডি অবিহনে আপোনাৰ ইউটিউবৰ চেনেলটো কেতিয়াও নহয়। পিছে এই জিমেইল আইডিটো আপোনাৰ কি হ'ব? জিমেইল আইডিটো আপোনালোকৰ যিকোনো হ'ব পাৰে। এটা নতুন মোবাইল যেতিয়া আপুনি ক্ৰয় কৰিব তেতিয়া আপোনাৰ মোবাইলটো ইনষ্টলেশ্যন কৰোঁতে গুগলে নিজে নিজে আপোনাক এটা জিমেইল আইডি বিচাৰিব আৰু জিমেইল আইডিটো আপুনি নিজৰ ইচ্ছা অনুযায়ী ৰাখিব পাৰে। আৰু যেতিয়া আপুনি গুগল একাউণ্টত এই মেইলটো আপুনি প্ৰয়োগ কৰিব আৰু তেতিয়াই আপোনাৰ এটা ইউটিউব একাউণ্টটো লগে লগে হৈ যায়। অৱশ্যে আজিকালি কিছুমান কম দামী মোবাইলত ইউটিউব ছফ্টৱেৰটো নাথাকে আৰু ইউটিউব যেতিয়া ছফ্টৱেৰ নাথাকে তেতিয়া আপোনালোকে গুগল প্লে ষ্ট'ৰলৈ গৈ ইউটিউব ছফ্টৱেৰটো ডাউনলোড দিলে অট'মেটিক আপোনাৰ এটা ইউটিউব চেনেল ক্ৰিয়েট হৈ যায়। কিন্তু আপোনাৰ যি নামত থাকে সেই নামটোৰ কেৱল চিম্বলটো শ্ব' কৰিব। ইউটিউব চেনেলটো খুলিলে তাৰ ৰাইট ছাইড টপ কৰ্নাৰত, অৰ্থাৎ আপোনাৰ নাম যদি বিকাশ তেতিয়াহ'লে বি বুলি থাকিব, যদি কৈলাশ তেতিয়াহ'লে কে বুলি থাকিব, এনেকুৱা আৰু এই শব্দটো আপুনি ইউটিউব ছেটিংছত গৈ চেঞ্জ কৰি ল'ব পাৰে। অৰ্থাৎ আপোনাৰ নামৰ সলনি আপুনি নিজৰ ফটো দিব পাৰে বা অন্য কিবা লগৰ এইবিলাক দিব পাৰে আৰু। পিছে আপুনি এতিয়া এইখিনিলৈ বুজি পালে। এতিয়া চেনেলটো কেনেকৈ ক্ৰিয়েট কৰিব? চেনেলটো ক্ৰিয়েট কৰিবলৈ হ'লে আপুনি ইউটিউব ছফ্টৱেৰটো খুলি ৰাইট ছাইডৰ টপ কৰ্নাৰত থকা চিম্বলটোত ক্লিক কৰি ইউৰ চেনেলত ক্লিক কৰিলে হ'ল। যেতিয়া আপুনি ইউৰ চেনেলত ক্লিক কৰিব তেতিয়া নতুন এখন পেজ খুলিব আৰু তাতে চেঞ্জ চেনেল বা এডিট চেনেল আৰু লগত থাকিব মেনেজ ভিডিঅ'। এতিয়া আপুনি চেঞ্জ বা এডিটছত ক্লিক কৰি আপুনি ইউটিউবৰ নাম দিব পাৰে, চেনেলটো নাম দিব পাৰে। আপুনি মনৰ ইচ্ছা অনুযায়ী যিকোনো এটা নাম দিব পাৰে। গতিকে আপুনি এইখিনিলৈ বুজি পালে। এতিয়া গোটেইখিনি আপোনাৰ ক্ৰিয়েট কৰাৰ পিছত সেইখিনি ছেভ কৰি দিলে। এতিয়াৰ পৰা আপুনি ইউটিউবত ভিডিঅ' আপলোড দিয়া চেষ্টা কৰক। এতিয়া ভিডিঅ' আপলোড দিলেই নহ'ব। ভিডিঅ' আপলোড দিয়াৰ আৰু দুটা পদ্ধতি আছে। প্ৰথম কথা, আপুনি ইউটিউব চেনেলৰ পৰা ডাইৰেক্ট দিব পাৰি, অৰ্থাৎ ইউটিউব আপোনাৰ যিটো ছফ্টৱেৰ আছে তাৰে আপোনাৰ তলত মোবাইলটোত, মই মোবাইলৰ কথা কৈ আছোঁ, মোবাইলটোত খুলিলে আপোনাৰ এটা প্লাছ চিন দেখা পাব, প্লাছ চিন, এনেকুৱা এটা প্লাছ চিন। সেই প্লাছ চিনটোত ক্লিক কৰিলে আপোনাৰ তাতে দুটা অপশ্যন দেখা পাব। এটা হৈছে আপোনাৰ শ্বৰ্টছ, তাৰে ওপৰত হৈছে আপলোড ভিডিঅ'। এতিয়া আপুনি আপলোড ভিডিঅ'ত ক্লিক কৰি আপোনাৰ মোবাইলত যিখিনি আপুনি ভিডিঅ' মানে কৰে আৰু আপুনি যি মনৰ ইচ্ছা অনুযায়ী দিব বিচাৰে আৰু সেই আপোনাৰ পচন্দৰ ভিডিঅ'টো ক্লিক কৰি আপুনি এইটো আপলোড দিব পাৰে। এনেকৈ আপলোড দিও আপুনি ইউটিউব চেনেলত আপোনাৰ ভিডিঅ'বোৰ প্ৰচাৰ কৰিব পাৰে। আৰু এটা পদ্ধতি আছে, আপোনাৰ মোবাইলটো ডেস্কটপ ভাৰ্চনলৈ নিব পাৰে। ডেস্কটপ ভাৰ্চনলৈ নিবলৈ হ'লে আপুনি মোবাইলটো গুগল ক্ৰম অ'পেন কৰিলে আৰু গুগল ক্ৰম অ'পেন কৰাৰ পিছত আপোনাৰ ৰাইট ছাইডৰ টপ কৰ্নাৰত তিনিটা ডট পাব। এই তিনিটা ডটত ক্লিক কৰি আপুনি ডেস্কটপ মোড বুলি এটা অপশ্যন পাব, সেইটো ক্লিক কৰি দিলে অট'মেটিক আপোনাৰ মোবাইলটো ডেস্কটপ ভাৰ্চনলৈ চেঞ্জ হৈ যাব, অৰ্থাৎ কনভাৰ্ট হৈ যাব। যেতিয়া ডেস্কটপ ভাৰ্চনলৈ আপোনাৰ কনভাৰ্ট হ'ল তেতিয়া আপুনি ডেস্কটপ ভাৰ্চনত থকা ইউটিউব অপশ্যনটোত আপুনি ক্লিক কৰিলে হ'ল। কিন্তু কিছুমানত যেতিয়া আপুনি নতুন মোবাইলত মানে ক্লিক কৰিব বা নতুন মোবাইলত আপুনি এইটো ইনষ্টল দিব তেতিয়া ইউটিউব অপশ্যনটো নাথাকে। আৰু যেতিয়া আপুনি ইউটিউব বুলি আপুনি গুগল ক্ৰমত লিখি দিব তেতিয়া আপোনাৰ এই ইউটিউব চেনেলটো অট'মেটিকেলি আপোনাৰ এখন নতুন পেজ ওলাই আহিব আৰু আপোনাৰ যিটো মেইল আইডিৰে আপোনাৰ অ'পেন কৰা আছিলে এতিয়া আপোনাৰ গোটেই চেনেলটো এটা কম্পিউটাৰৰ নিচিনা কনভাৰ্ট হৈ ওলাই আহিব। ইয়ালৈকে আপুনি বুজি পালে। এতিয়া কথাটো হ'ল আপোনাৰ ভিডিঅ'বোৰ কেনেকৈ প্ৰচাৰ কৰিব। আপুনি আপলোড দিলে ভিডিঅ'বোৰ প্ৰচাৰ নহয়। গতিকে প্ৰচাৰ কৰিবলৈ হ'লে আপুনি তাৰ এটা নিৰ্দিষ্ট নাম দিব লাগিব, যিটো নাম গুগলে বিচাৰি পায় বা গুগলত মাৰিলে বিচাৰি পায়, অৰ্থাৎ SEO কৰিব লাগিব। SEO মানে হৈছে চাৰ্চ ইঞ্জিন অপ্টিমাইজেশ্যন। অৰ্থাৎ আপুনি যিটো ভিডিঅ' আপলোড কৰিব সেইটো ভিডিঅ'
কোনোবা এজন ব্যক্তিয়ে যদি নাম মাৰি দিয়ে, ছাপ'জ মই এটা ভিডিঅ' বনাইছোঁ কিবা ফুড বিভাগক লৈ, মানে খাদ্য বিভাগক লৈ, তেতিয়া মই যদি মাৰিব লাগে, ছাপ'জ মই এটা আমৰ আচাৰ বনাইছোঁ, গতিকে আমৰ আচাৰ বনাইছোঁ কেনেকৈ সেইটো মাৰিব লাগিলে কি হ'ব ইংলিছত আপোনাৰ যে মেংগো পিকেলছ, হাউ টু মেক মেংগো পিকেলছ। গতিকে এই হাউ টু মেক মেংগো পিকেলছ এইটো হৈছে এটা SEO অৰ্থাৎ চাৰ্চ ইঞ্জিন অপটিমাইজেশ্যন, যিটো গুগলে আপোনাক প্ৰভাইড কৰিব। গতিকে আপুনি এনেকুৱা ধৰণৰ কিছুমান নাম দিব লাগিব যিটো নামে গুগলে বিচাৰি পায়। এইখিনিলৈ আপুনি বুজি পালে। তাৰপিছত আপোনাৰ ভিডিঅ'টো কিছুমান ডেছক্ৰিপশ্যন দিব লাগিব। ডেছক্ৰিপশ্যনটো আপুনি ভিডিঅ'টোৰ বা আপোনাৰ কণ্টেণ্টছটোৰ ওপৰত যিখিনি আপুনি আপলোড কৰিছে, অৰ্থাৎ কণ্টেণ্টছটোৰ ওপৰত আপুনি যিখিনি ভিডিঅ' বনাইছে, যি বিভাগক লৈ বনাইছে, তেনেকুৱা ধৰণৰ আপুনি এটা সংক্ষিপ্ত ডেছক্ৰিপশ্যন দিব লাগিব। ডেছক্ৰিপশ্যনটো কোনোবাই অসমীয়াত দিব পাৰে, কোনোবাই হিন্দীত দিব পাৰে, কোনোবাই ইংলিছত দিব পাৰে, যাৰ যিটো ভাষা সেইটো দিব পাৰে। তাৰপিছত আপুনি ভিডিঅ'টো সকলোৱে পোৱাকৈ কিছুমান টেক্স দিব লাগে। এই টেক্স কি? টেক্স ইজ এ label attached to someone or something for the purpose of identification or to give the other information. অৰ্থাৎ টেক্স হৈছে এটা আইডেণ্টিফিকেশ্যন মাৰ্ক, অৰ্থাৎ আপুনি কেনেকৈ পাব সেইটোৰ এটা ওপৰত আপুনি টেক্স দিব লাগে। আৰু ইয়াকে হৈছে টেক্সটো হৈছে এটা অন্য এটা পদ্ধতি, যিটো পদ্ধতিৰ দ্বাৰাই গুগলে আপোনাক ভিডিঅ'টো বিভিন্ন ব্যক্তিৰ মাজলৈ পঠাই দিব পাৰে। অৰ্থাৎ টেক্সটো আপুনি কেনেকুৱা, ছাপ'জ আপোনাৰ চেনেলটোৰ নাম বিকাশ ভ্লগছ, প্ৰথমতে আপুনি বিকাশ ভ্লগছ লিখি এটা কমা দিব, তাৰপিছত আপুনি স্পেচ মাৰিব, বা আপোনাৰ যদি ডেস্কটপ ভাৰ্চনত থাকে তেতিয়াহ'লে গো মাৰিব। যেতিয়া আপুনি এইটো ক্লিক কৰি দিব তেতিয়া আপোনাৰ অট'মেটিকেলি এটা ধুনীয়া চিম্বল হৈ যাব। আৰু ঠিক তেনেদৰে বিকাশ ভ্লগছ যদি আপোনাৰ আমৰ আচাৰৰ ওপৰত আপুনি বনাইছিলে তেতিয়াহ'লে মেংগো পিকেলছ, হাউ টু মেংগো পিকেলছ, হাউ টু মেক মেংগো পিকেলছ, এনেকুৱা ধৰণৰ কিছুমান চিমিলাৰ শব্দ আপোনালোকে টেক্সট ইউজ কৰিব লাগিব, যিটো গুগলে আপোনাৰ ভিডিঅ'টো বিভিন্ন ব্যক্তিৰ মাজলৈ পঠাই নিয়াত সুবিধা হয়। ইয়ালৈকে আপুনি বুজি পালে টেক্স কেনেকৈ দিয়ে, ডেছক্ৰিপশ্যন কেনেকৈ দিয়ে, টাইটেলছ কেনেকৈ দিয়ে। এতিয়া টেক্স, ডেছক্ৰিপশ্যন আৰু টাইটেলছ দিলে আপোনাৰ ভিডিঅ'টো চলিবলৈ আৰম্ভ দিলেই। আপুনি যেতিয়া পাব্লিক কৰিব তেতিয়া হ'ব। কিছুমানে আনলিষ্টত থৈ দিয়ে, কিছুমানে প্ৰাইভেট কৰি থৈ দিয়ে, আৰু কিছুমানে আপোনাৰ ডাইৰেক্ট পাব্লিক কৰি দি দিয়ে। যিয়ে নহওক আৰু আপুনি যিটো ইচ্ছা বা যেতিয়াই পাব্লিছ কৰিব বিচাৰে কৰি দিলেই হ'ল। আৰু ইয়াৰ পিছত হৈছে আপোনাৰ কি, যে আপোনাৰ ভিডিঅ'ত এটা থাম্বনেইল বনাব লাগিব। থাম্বনেইলটো কেনেকুৱা, আপুনি যিটো কণ্টেণ্টছৰ ওপৰত ভিডিঅ' আপলোড কৰিছে তেনেকুৱা ধৰণৰ এটা এট্ৰেক্টিভ থাম্বনেইল আপলোড কৰিব লাগিব। এট্ৰেক্টিভ থাম্বনেইলটো আপোনাৰ মোবাইলৰ জৰিয়তেও পাৰি আজিকালি, আৰু মই অৱশ্যে কম্পিউটাৰত কৰোঁ বা লেপটপতো কৰোঁ। আৰু মোবাইলত যদি আপুনি কৰিব বিচাৰে তেতিয়াহ'লে আপোনাৰ পিক্সেল লেব নামৰ এটা ছফ্টৱেৰ আছে, সেইটো আপুনি প্লে' ষ্ট'ৰত গ'লে পাই যাব। তাত আপুনি নিজৰ ইচ্ছা অনুযায়ী থাম্বনেইলটো বনাব পাৰে। এতিয়া মই যিহেতুকে কম্পিউটাৰত বনাওঁ বা মই লেপটপত বনাওঁ, গতিকে মই ইয়াত বিভিন্ন ডিজাইন দিব পাৰোঁ, কিন্তু পিক্সেল লেবত ইমান বেছি ভাল ডিজাইন দিব নোৱাৰে। মানে কিছুমান পাৰি যিটো এট্ৰেক্টিভ হয়, আৰু আপোনালোকে সেইটো ইউজ কৰিব পাৰে। ইয়াৰ পিছত হৈছে যে আপোনাৰ ভিডিঅ'টো কেনেকৈ আপুনি বা অন্য ব্যক্তিয়ে ভালকৈ দেখা পাব বা আপোনাৰ বহুত ভিউ আহিব। এতিয়া বহুত ভিউটো নিৰ্ভৰ কৰিব আপোনাৰ ভিডিঅ'টোৰ কণ্টেণ্টছটোৰ ওপৰত। যোনে যিমান যি নকওঁ, আপোনাৰ ভিউ পাবলৈ হ'লে ভিডিঅ'টোৰ কণ্টেণ্টছ ভাল হ'ব লাগিব। ভিডিঅ'টোৰ কণ্টেণ্টছ এনেকুৱা হ'ব লাগিব যিটো মানুহে চাই ভাল পায়, আকৰ্ষণীয় হয়, আৰু আপোনাৰ ভিডিঅ'টোৱে কিবা এটা মানুহক জ্ঞান দিব পাৰে। এনেকুৱা ধৰণৰ আপুনি কণ্টেণ্টছ বনালেহে আপোনাৰ ইউটিউবৰ ভিডিঅ'বিলাক বেছিকৈ ভাইৰেল হ'ব, ভিউ পাব, লগতে আপোনাৰ ছাবস্ক্ৰাইবাৰ্ছো বাঢ়ি যাব।
আৰু ছাবস্ক্ৰাইবাৰ্ছৰ কাৰণে আপুনি কোনো মানুহক কেতিয়াও ক'ব নালাগে যে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। সেইকাৰণে কণ্টেণ্টছ ভাল বনাওক, ছাবস্ক্ৰাইবাৰ পাওক, ভিউ পাওক আৰু ইউটিউবত আপোনালোকে পদাৰ্পণ কৰি এটা নিজৰ ব্যক্তিগত জীৱনৰ উপাৰ্জনৰ পথো বাছি লওক। মই ভাবোঁ সকলোৱে আহক ইউটিউবলৈ। ইউটিউবত আমি সকলোৱে হাতে হাত মিলাই আগবাঢ়ি যাওঁ। আপোনাৰ চেনেলটো গ্ৰ' হওক, মোৰ চেনেলটো গ্ৰ' হওক, সকলোৰে চেনেল গ্ৰ' হওক আমি আশা কৰোঁ। আৰু লগতে আপোনালোকৰ যদি প্ৰত্যেকৰে কিবা নহয় কিবা ব্যক্তিগত প্ৰতিভা আছে, এক্সপেৰিয়েঞ্চ আছে, তেতিয়াহ'লে ইউটিউবৰ জৰিয়তে প্ৰকাশ কৰি মানুহৰ মাজত বিলাই দিয়ক। ইউটিউবত আপোনালোকে এনেকৈ আহক যাতে যে মই ইউটিউবৰ পৰা পইচা নালাগে, মোৰ নিজৰ প্ৰতিভাক মই ৰাইজৰ মাজত বিলাই দিওঁ। আপুনি এনেকৈ ইউটিউবত আহক আৰু চাব, মই কৈছোঁ এদিন আপোনাৰ এই প্ৰতিভাই সকলো দিশলৈ বিয়পাই নিব। এতিয়া আপোনালোকে মই কোৱা কথাবোৰ ভালকৈ বুজি পালে। যিসকলে বুজি নাপালে তলত কমেণ্টছ কৰি জনাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাম বুলি যিসকলে আশা কৰি আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰক। ভাল লাগিলে লাইক এটা দিয়ক, বেয়া লাগিলে ডিছলাইক এটা দিয়ক। আৰু যদি বহুত ভাল লাগিছে কমেণ্টছত জনাব। আৰু ধন্যবাদ।